নমস্কাৰ প্ৰিয় দৰ্শক, চাবলৈ আৰম্ভ কৰিছে ৱাইজে বসুন্ধৰী ব্লগ। ভাত খাইছো, এই নতুন চাউলত খাইছো, নবাৰ খামে একো লৈ হয় নেকি? হয়। নমস্কাৰ প্ৰিয় দৰ্শক, চাবলৈ আৰম্ভ কৰিছে ৱাইজে বসুন্ধৰী ব্লগ। বহুত দিনৰ মূৰত নতুন ব্লগ লৈ আহিছিলোঁ। আপোনালোক সকলোকে ধন্যবাদ আপোনালোকৰ ছাপোৰ্টৰ বাবে। এই ধৰণে প্লাছ ছাবস্ক্ৰাইবাৰ হৈছেগৈ। থেংকছ ফৰ ছাপোৰ্টিং, কিপ ছাপোৰ্ট, আগলৈ ছাপোৰ্ট কৰি যাব। আজি হ'ল আমাৰ ৰাইজৰ নখোৱা আৰু মই নখাত আহি উপস্থিত হৈছোঁ। প্ৰায় সকলোখিনি ৰাইজে উপস্থিত আহিছে। This is our Samsulu. Say hi. Hi bro. Kulumbai bhai ko gedan manche video. So asa kalam boi ko video ko naigan. So let's start the vlog. That is some bad day already. Kahori mangso. Logate supari. Romenda. Aro ifala sa tolo. Korea hol supari. Boiler hardi. Hardy. Boiler hardi. Boiler petu. তাৰপিছত এইটো গাহৰি মাংস। আলু পিঁয়াজ। এইটো চোলা মামা, এইটো বনাই আছে। এয়া বিলাহী কাটি থোৱা আছে, এয়া পিঁয়াজ কাটি থোৱা আছে। What is this? ये है दाल। तो माना कोई बुरी है क्या? क्या बुरी नहीं है? যেহেতু ৰাইজৰ নখোৱা, গতিকে আমি ভগৱানৰ ওচৰত আজি প্ৰাৰ্থনা কৰি লৈছোঁ। এনেকৈ প্ৰায় প্ৰাৰ্থনা কৰোঁতে প্ৰায় এনেকৈ 4 ঘণ্টামান লাগিব। চ' সেয়ে মই ভিডিঅ'সমূহ আগলৈ অলপ স্কিপ কৰি দেখাবলৈ ট্ৰাই কৰিম, অৰ্থাৎ টাইম লেপছত দেখাম। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। চ' চাই থাকক, কিপ ৱাচ। হ'ল জিৰাইন ফাটালি, চাকিটো নুমাই গ'লোঁ, উপায় নাই। এইটো হ'ল বাথৌৰ থাপনা, য'ত আমি প্ৰত্যেক মঙলবাৰে চাকি দিওঁ বাথৌ ধৰ্মৰ লোকসকলে। ঠিক তেনেকৈ ইয়াত ন চাউল, প্ৰসাদ, মগবুট কল দিয়া হৈছে আৰু ভিতৰতে আৰজ কৰাৰ শেষ হোৱাৰ লগে লগে সকলোৱে নিজৰ ঘৰত লখিম নিবলৈ ৰেডি হৈ আছে। প্ৰত্যেকৰ ঘৰৰ পৰাই ইয়াতে ধান, চাউল ইত্যাদি লৈ আহে, ভগৱানক আগবঢ়ায় আৰু আগবঢ়োৱাৰ পিছত সকলোৱে নিজৰ ঘৰলৈ লৈ যায়। এনেদৰে আমাৰ বাথৌ ধৰ্মৰ লোকসকলে নিয়ম মানি আহিছে আৰু আশা কৰোঁ ভৱিষ্যতলৈ মানি যাব। এতিয়া এনেকৈ সকলো লাইন হৈ আমাৰ নামঘৰখনক 5 পাক ঘূৰিব আৰু 5 পাক ঘূৰি সকলো নিজৰ নিজৰ ঘৰলৈ যাব। আৰু এতিয়া আমি গৈ আছোঁ আমাৰ বামুণজনৰ ঘৰলৈ, অৰ্থাৎ আমাৰ মন্দিৰত থকা প্ৰিষ্টজন অৰ্থাৎ দেৱীজনৰ ঘৰলৈ, কাৰণ তেওঁৰ ঘৰতে আমি ৰখা হয়।
পাওঁতে হৈ গ'লে আন্ধাৰ চ' গৈ পেলাই ডাইৰেক্ট একদম ভাত খোৱা জেগা দেখাম চ' ভিডিঅ'টো শেষলৈকে চবেই ধন্যবাদ থেংকছ ফৰ ৱাচিং কিপ ছাপোৰ্ট আগলৈ চাই দিব ভিডিঅ'টো ডাইৰেক্ট ভাত খোৱা জেগাত কি খাই দেখাবলৈ চেষ্টা কৰিম হৈ গ'ল সন্ধিয়া জংঘলত যিবিলাক নখাই নহয় কি ফূৰ্তি লাগে নামঘৰলৈ এই আমাৰ ৰাইজ আহি আছে পিছফালে এজন সেয়া কেইজনমান পিছফালে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ কিপ ছাপোৰ্ট আগলৈ ছাপোৰ্ট কৰি যাব যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যদি প্ৰথমবাৰ চাই আছে আৰু যদি ফেচবুকত চাইছে তেন্তে ফ'ল' কৰিব নাপাহৰিব পেজটো ফ'ল' কৰিলে বিশেষ ভাল লাগিব আৰু শ্বেয়াৰো কৰিব পাৰে যদি আপোনাৰ ভাল পাইছে ভিডিঅ'টো ধন্যবাদ নমস্কাৰ এই গাড়ীত উঠি আছিলে নমস্কাৰ এইখনতে আছিলে এতিয়া তো এয়া বনি আছে ভাত আৰু এজনী আইতাজনী নাচি আছে এতিয়া ফাইনেল গ'ল ৰাতি এতিয়া সকলোৱে মানে খাব ন ভাত খাইছোঁ এই নতুন চাউলৰ ন খাইছোঁ নবাৰ খামে একো লৈ লৈ হয় নেকি হয় ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ কিপ ছাপোৰ্ট আগলৈ ছাপোৰ্ট কৰি যাব যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যদি প্ৰথমবাৰ চাই আছে আৰু যদি ফেচবুকত চাইছে তেন্তে ফ'ল' কৰিব নাপাহৰিব পেজটো ফ'ল' কৰিলে বিশেষ ভাল লাগিব আৰু শ্বেয়াৰো কৰিব পাৰে যদি আপোনাৰ ভাল পাইছে ভিডিঅ'টো ধন্যবাদ